চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন। সদৌ অসম ছাত্ৰ সন্থাৰ অধীনৰ বৰপেটা জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি পুৱা আশ্ৰু পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসে, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুলদীপ ঠাকুৰীয়ে। পুৱা ১১ বজাত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন ছাত্ৰনেতা ক্ৰমে ৰোহিণী কুমাৰ দাস, দিলীপ বাৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ মাধুৰ্য পৰাণ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰদীপ দাস, অসম উন্নতি সভাৰ সম্পাদক খনিন পাঠক, ছাত্ৰনেতা ৰূপম পাঠক উপস্থিত থাকি ছাত্ৰ সন্থাৰ কাৰ্যপন্থা লগতে সাংগঠনিক দিশ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। প্ৰতিনিধি সভা শেষ হোৱাৰ পাছতে অনুষ্ঠিত হয় বিষয় বাছনি সভা। বিষয় বাছনি সভাখনত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। কুলদীপ ঠাকুৰীয়া সভাপতি আৰু দীপজ্যোতি দাসক সম্পাদক হিচাপে লৈ ৪১জনীয়া চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।